কি কৈছো বৰছি ক'ত যায় তি ৰ পুচুং ৰ ক'তে ওলালি এই যা দোকানতে যাম হয় নেকি পাছে ট্ৰেক্টৰখন পালি নাপাওঁ নাই পালং পালং কোনোমতে পাইছং এইটা মই কোৱা নাই যে তই পাবি দে দে বৰছি পাছতে কৰোণাৰ বেজি দিলি নে নাই এইটা দোৱা নাই কিয়তে দিয়া নাই বিৰাট বোলে ভিৰ হয় নেকি ক'লে তো কি হ'বতে মই সময় হ'ব পোৱা নাই আলবিৰ কাম আনি খেতিৰ কাম আৰু মই দোকানৰ পৰা আহিয়া আৰু যাবাই লাগে এই আলিৰ কাম অলপ আছে এই বেজিডাল দিলে বোলে দা ইয়াত বোলে জ্বৰ আহে হয় না ময়োতো শুনিছং এই বেজিডাল দিলে বোলে জ্বৰ আহে কিন্তু তো উপায়ো নাই দিবাই লাগিব ওরে দা এই দিবাই লাগিব আৰু উপায়তো নাই গোটাখানে দিবা লাগছে গোটাই দেশের মানুহবিলানে দিবা লাগছে পাছে দাদা কোনবিলে যাবা খুজিছে কালকাই যাংছো এই লে হ'ল কালকাই একক খাই নতে হ'ব দে বৰছি শুনছা না এই বেজিডাল বোলে নিদিলে এই কৰোণাৰ বেজিডাল নিদিলে কিছুমান হেৰিত অনুষ্ঠানত সোমাব নাপাবি ধৰক এই বেংকৰ হেৰি আৰু ইজা ধৰ ডাক্তৰখানা এইগিলা মানে সোমাব নিদিব এখন এই বেজি দিয়াৰ পাছত এখানতো প্ৰমাণ পত্ৰ দিব যদিও কৰোণা টেষ্ট কৰিব লাগিব তথাপিতো সিখান থাকিলে আৰু মানে গোটাখানে ভাল আৰু কি বেজি দিয়া বুলিয়া হেৰি হয় আৰু হ'বও পাৰে সেইজনে এই বেজিগিলা এই চান্সতে আমি গোটাখানে গোটা দেশের মানুহবিলানে দিবা লাগে এই বেজিডাল এই তালে কালকা ওলাবি তাহলে হ'ব দে তালে দা 9টা বজাতে ওলাবি হয় নেকি হ'ব দে তালে হেৰি কৰম যাং যা লেবু কা দিছে দিজিয়ে খালে কি দিজু দিছে বাজাৰত গলে নিছি ঘুৰিয়ে আনছে কিয়তে ঘুরিয়ে আনছে আজি বলে পুলিচে বাজাৰ বহিবাই দে নাই কেনে ঘুৰিয়ে আনছে হয় নাকি দে আমি দেখাম দে ও মা দাদা আহা নাই আহা নাইছো কিয় এনে পুছিল দূরে বাপে কিয় নাহে রে এলা জুৰিমা কি আহিলি আহিলো কি কামে কাটি আহিলি হেৰি কৰে কতে আৰু বাবুৰ দোকানতে জিৰ'তে কাটি আহিলো কেতিয়া পাইছা পাইছো পাছতো পালো পাছে ট্ৰেক্টাৰে যিঘৰ দাম বিঘা 350 কৰে হয় নাকি ইমান দাম না খালি কম সম নকৰে দে নাই নকৰে টেংকা নাচ পালে নহ গৰু হাল নিবিচালংকে হিংকাৰে এই যিঘৰ ট্ৰেক্টাৰৰ দাম হ'ল তোমাৰ মা বেটাৰে খেচ খেচানে সহ্য কৰিব নাপাৰে গৰু হাল বেচালং এলা চাত আজি 350 ভৰিব লগা হৈছে আজি গৰু হাল থাকি হিংকা আজিও এই 350 ভৰিব লাগে চাত চা দে হ'ব দে ওকে কৈ আৰু লাভ নাই আৰু দে যি হয় হ'ব আৰু ৰুবা যখন লাগিব 350 কি 500 হল ৰুবা লাগিব সিগতো হয় কিন্তু এই দেহা বুজি চেঙা 350 টাকা দে চেঙা হবে চেঙা দিন চেঙা হবে আৰু ওকে ভাবিকে লাভ নাই নহৰে ঘূৰি ন ইলা টাকা চিন্তা কৰিব লাগিব কাৰণ টাকা পইচাৰ কথা আছে চা জুৰিৰ মাও আজি গৰু ভাড়া থাকিল হিংকা
হালে দিয়ে বোৱা কৰি লংকা আজি 350 ভৰিব লগা হৈছে গৰু নোহাৰ কাৰণে চা জুৰিৰ মাও আজি এই গৰু নোহাৰ কাৰণে এই চলিচতগিলানে কিছুমান বস্তু চিনি নাপোৱা হৈছে যেনে ধৰক এই নাঙাল জোঙাল মই লাঠি টংকা হাচিনি এইকেইটি দাচিয়ে নাপায় আগত আছিল কি লাউ খা বেগুন খা বছৰে বছৰে চলি আছা এলা হৈছে ডিজেল খা মোবিল খা আমাৰ কিতাপ যাই গৈছিল বছৰে বছৰে চলি আছা চাপচা এই গৰু নোহাৰ কাৰণে এইকেইটি হৈছে একমাত্ৰ ভাল বস্তু হৈছিল এই মোবাইলত গেম খেলা কি বোলে ফ্ৰী ফায়াৰ কিবা বোলে বহুত কি গেম আছে সেইটি শিকিল দে আজি যুগের কথা রাখবোকে দে হ'ব দে তই গাঁও দিছ না হাত কৰি লৈছ দে হাত ভৰি নুধু একেবাৰে গাউডিয়ে লওঁ এনেও দেহাতা কিবা পাচাং চিং কৰি আছে যা যা আনচা কাল লৈ আহ দে দে আনক দে মই যা আনচা কালি যা কালে গাঁও যা দে হেৰি জুৰি মাও তই একটা কাম কৰতো চাহা বিকা বানাও ময়ো গাউডিয়া হওঁ দুয়োজনে একেলগে খাং তোর তাই সাহাত নিশা গীতি দে বানাং দে নুবৰে জুৰিৰ মাও একেলগে খাওয়া গো মজাই বেলেগ হয় না নহয় কত ক জুৰিৰ মাও যা 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 গাঁও দিছ না কি কৰিছ একে তেল পানী বনা লাগে ও জুৰিৰ মাও কি টোটেল মাৰি উঠে তোক এনেহে কলং যাং দে যাং গাউডিয়া লওঁ সোনকালে ও জুৰি মাও চাহতে হ'ল না নহ'ল বুঝে না বাহ কি গৰম এই গৰমত চলা পিন্ধিবা নালাগে পিন্ধিলেও বেয়া লাগে দে চলা খানা ৰ কলা খানো আখর গিলা উল্টা পাল্টা হয় না আন তাহলে লয় আয় আনসা দে এইগো খা ও মানে তুই এতে কত বহিস দে বহিম দে মই খাতো আগত মই তোমার কে আনো যা তুই খানো দিছে ওজনে মা এ আগের হালের রে ও ও বেটিকো নাইতে নাই যায় ও হয় নাকি দে কিয় লাগে তে নালাগে এনে চিচ্ছা ধুনু আৰু এই করে পুছিলং হয় নাকি ওই জুরিবা আরে একটু দোকানত যাব লাগছিল হয় নাকি ও কি আনিবা লাগছিল তেল আনবা লাগে দালি আলু নাই নিমখ নাই আর খানিক বুটকো আনবি 1 কেজি মান আজি নানিলে নহব তে নহব এটা বেটি জিরো উনে ভাত খাবা নাপারে নহ লাগবো কে আজি তুমি দেখ যদি হেৰি কাঠকলাতে ভাজি দিলে খাবা টান পাইছা ৰইলা আনি দিবা টান পাইছ বস্তু নহব তোমাৰ লগত নাপাৰিম যা মোনা খান লৈ আহ মই চলা খান পিন্ধিয়ে লওঁ ৰ আনম ও ইখান কত গেলি তে আনো আসং ৰ পইচা ল'ব নালাগিব তে আন দোকানে কি বস্তু এনে দিব নাকি পইচা নললে যাম তাহলে হেৰি পাৰলে 1 কেজি আটা আৰু ৰিফাইন তেল আনবি আৰু তো কিবা পাতি লাগিব বস্তু গোটাই হ'ব দে বস্তুখিনি আনবা ক'লে ৰাখোতে আৰু এনে হ'লে ভাল খাবা খুজে বাবা কি হ'ল কততে আসলি ইমান দেৰি ওইটা আমার রাখনা পায় বসিয়ে না পায় মই হিতে চাং কিনকে আহিলো কি হ'ল দে
হৈছে মানে মই ভিডিঅ' বাৰে বাৰে আহি থাকোঁতে একজনে মোৰ বুকতে ধৰিছে সিহঁতে কিবা দোষ কৰিছা বোধহয় কৰা নাই ৰে কিচ্ছুই দোষ কৰা নাই তাই চিৰাবা কৈছে আৰু মই সময় নাথাকা কোৱাতে তাই মোৰ বুকতে ধৰিছে মানুহটোক চিনি পাইছিলি নাপাং ৰে কাইবা মানুহ তাহতে তোৰ বুকত কিয় ধৰছে সেইকাৰণে তো কওঁ একেলগে বেৰাব নালাগে দিনকাল যে আজিকালি বিয়া হৈছে দাস নাপায় তোমাক তোকে ইমান বুজাম ক'লে উঠিছ যা আমি বাম্মাও গিলাই তোমাৰ কাৰণে কিমান চিন্তা কৰি থাকক কিয় দাস নাপায় আজি দাস পাইছা ভাগ্য ভাল তোক আজি লৈ আনেগে যদি লৈ আগে আমিতো দাসে নাপালেও হৈ হ'ব দে এই কথা কিদিকে কথা পেপে থাকিছ ৰকম দে এটা ক'লে নাথাকি এটা জুৰি অ জুৰি মা কি হ'ল মা হাই ছাতি আনিব মুচিবি যা তোমাক দে হ'ব দে মুচু যা মুচিবি ছাতি মুচা দিনখিনিতে ক'ত হাই জগতকে নিয়া মুচিবি যা